মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 10 ৰ বিজ্ঞান কিতাপখনৰ প্ৰথম অধ্যায় আৰু এই অধ্যায়খনৰ পৰা মেট্ৰিক পৰীক্ষাত টোটেল মাৰ্ক কেইটা আহিব, এমসিকিউ কেইটা আহিব আৰু লগতে থাকিব এই অধ্যায়খনৰ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এমসিকিউ কোৱেশ্চন। তাৰ আগতে চেনেলটো যদি নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা অল নোটিফিকেশনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। সেবাৰ ব্লুপ্ৰিন্ট মতে এই অধ্যায়খনৰ পৰা এমসিকিউ দুটা থাকিব, 2 মাৰ্কৰ দুটা থাকিব, টোটেল মাৰ্ক থাকিব 6। প্ৰথমে আমি ডিসকাস কৰিম 2 মাৰ্কৰ কোৱেশ্চনবোৰ কি আহিব। 1 নম্বৰ প্ৰশ্ন, ৰাসায়নিক বিক্ৰিয়া কি? ইয়াৰ এনসাৰ হ'ব যেতিয়া পদাৰ্থ এটাত ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয় তেতিয়া তাত এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি কোৱা হয়। ইয়াৰ ফলত পদাৰ্থবিধৰ ৰাসায়নিক ধৰ্ম আৰু সংযুক্তি হলনিৰে নতুন পদাৰ্থৰ সৃষ্টি হয় যাক ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, ৰাসায়নিক সমীকৰণ কাক বোলে? ইয়াৰ এনসাৰ হ'ব ৰাসায়নিক বিক্ৰিয়া এটাত অংশ লোৱা মৌল আৰু যৌগসমূহ ক্ৰমে চিহ্ন আৰু সংকেতেৰে ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰতীকাত্মকভাৱে উপস্থাপন কৰা পদ্ধতিটোকে ৰাসায়নিক সমীকৰণ বোলে। 3 নম্বৰ প্ৰশ্ন, অসন্তুলিত বা জোকা সমীকৰণ কি? ইয়াৰ এনসাৰ হ'ব যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে তেতিয়া তেনে সমীকৰণক জোকা বা অসন্তুলিত সমীকৰণ বোলে। 4 নম্বৰ প্ৰশ্ন, সন্তুলিত সমীকৰণ কি? ইয়াৰ এনসাৰ হ'ব যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে তেতিয়া তেনে সমীকৰণকে সন্তুলিত সমীকৰণ বোলে। 5 নম্বৰ প্ৰশ্ন, বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখিব লাগে। ইয়াৰ এনসাৰ হ'ব বায়ুত মেগনেছিয়ামৰ ফিতা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ হৈছে মেগনেছিয়াম অক্সাইড। ইয়াক MgO বুলিও কোৱা হয় আৰু এই বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ হ'ব 2Mg + O2 = 2MgO, অৰ্থাৎ মেগনেছিয়ামৰ লগত অক্সিজেন যোগ কৰিলে বা মিহলি কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। 6 নম্বৰ প্ৰশ্ন, সংযোজন বিক্ৰিয়া কাক বোলে? ইয়াৰ এনসাৰ হ'ব যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক সংযোজক বিক্ৰিয়া বোলে। যেনে C+O2 = CO2, অৰ্থাৎ কাৰ্বনৰ লগত অক্সিজেন যোগ কৰিলে বা মিহলি কৰিলে কাৰ্বন ডাই অক্সাইডৰ উৎপন্ন হয়। 7 নম্বৰ প্ৰশ্ন, বিয়োজন বিক্ৰিয়া কাক বোলে? ইয়াৰ এনসাৰ হ'ব যি ৰাসায়নিক বিক্ৰিয়াত এটাই মাত্ৰ বিক্ৰিয়ক পদাৰ্থ ভাঙি গৈ দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বিয়োজন বিক্ৰিয়া বোলে। 8 নম্বৰ প্ৰশ্ন, বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? ইয়াৰ এনসাৰ হ'ব মেগনেছিয়ামৰ ফিতা বায়ু দহন কৰাৰ আগতে ভালদৰে পৰিষ্কাৰ কৰা উচিত কাৰণ অপৰিষ্কাৰ মেগনেছিয়াম ৰাসায়নিক বিক্ৰিয়াৰ গতি কমাই দিয়ে। তোমালোকৰ কাৰণে এইকেইটা কুৱেশ্যন এনসাৰ চালেই কমন পৰি যাব আৰু এতিয়া আমি চাম এমসিকিউ কুৱেশ্যন। 1 নম্বৰ প্ৰশ্ন দি আছে পানীত বিদ্যুৎ বিশ্লেষণ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে সংযোজন, বিয়োজন, অপহৰণ আৰু তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিয়োজন। 2 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজৰ আয়নৰ বিনিময় ঘটে? অপশ্যনত দি আছে অপহৰণ, বিয়োজন, দ্বি অপহৰণ, সংযোজন। ইয়াৰ এনসাৰটো হ'ব দ্বি অপহৰণ। 3 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে তাপগ্ৰাহী, তাপবৰ্জি, সংযোজন আৰু অৰ্ধক্ষেপ। ইয়াৰ এনসাৰটো হ'ব তাপবৰ্জি। 4 নম্বৰ প্ৰশ্ন, মেগনেছিয়ামৰ ফিতা এডাল বায়ু দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰ হ'ল মেগনেছিয়াম কাৰ্বনেট, মেগনেছিয়াম নাইট্ৰেট, মেগনেছিয়াম অক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড। ইয়াৰ এনসাৰটো হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড। 5 নম্বৰ প্ৰশ্ন, পোৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে সংযোজন, বিয়োজন, তাপবৰ্জি, A আৰু C দুটাই। ইয়াৰ এনসাৰটো হ'ব A আৰু C, অৰ্থাৎ সংযোজন আৰু তাপবৰ্জি। 6 নম্বৰ প্ৰশ্ন, ফেৰাছ ছালফেট তাপীয় বিয়োজনত উৎপন্ন হয় SO2, SO3, FeSO3 ওপৰৰ আটাইকেইটা। ইয়াৰ আটাইকেইটাই শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, চূণশিল উত্তাপ্ত কৰি পোৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে সংযোজন, বিয়োজন, অপহৰণ, তাপবৰ্জি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিয়োজন। 8 নম্বৰ প্ৰশ্ন, লেড নাইট্ৰেট তাপীয় বিয়োজনত তলৰ কোনটো উৎপন্ন হয়? অপশ্যন A লেড অক্সাইড, অপশ্যন B নাইট্ৰজেন ডাই অক্সাইড, অপশ্যন C নাইট্ৰজেন, অপশ্যন D অক্সিজেন। ইয়াৰ এনসাৰটো হ'ব নাইট্ৰজেন। 9 নম্বৰ প্ৰশ্ন, চিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত চিলভাৰলৈ পৰিণত হোৱাটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে বিয়োজন, সংযোজন, তাপগ্ৰাহী আৰু A আৰু C দুটাই। ইয়াৰ শুদ্ধটো হ'ব A আৰু C, অৰ্থাৎ বিয়োজন আৰু তাপগ্ৰাহী। 10 নম্বৰ প্ৰশ্ন, কপাৰ ছালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক ছালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? অপশ্যনত দি আছে অপহৰণ, অৰ্ধক্ষেপণ, দ্বি অপহৰণ আৰু সংযোজন। ইয়াৰ এনসাৰটো হ'ব অপহৰণ। আজিলৈ মানে লগ হ'ম অন্য এটা ভিডিঅ'লৈ।